ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ জীৱৰ মৌলিক একক নামৰ অধ্যায়ৰ অন্তঃপৰকীয় জালিকাৰ বিষয়ে অলপমান জানিম। আহাচোন চাওঁ কি হয়নো এই অন্তঃপৰকীয় জালিকা। অন্তঃপৰকীয় জালিকা, যাক ইংৰাজীত কোৱা হয় এণ্ডপ্লাজমিক ৰেটিকুলাম বুলি। অন্তঃপৰকীয় জালিকা হৈছে শংকুকেন্দ্ৰীয় কোষৰ এটা অতি গুৰুত্বপূৰ্ণ কোষ অংগাণু। ই হৈছে আৱৰণীযুক্ত নলিকা আৰু মোনাৰে গঠিত বৃহৎ জালিকা। ছবিখনত দেখিছা তোমালোকে, চোৱাচোন কেনেদৰে এইবোৰ কোষ কেন্দ্ৰাৱৰণৰ পৰা কোষাৱৰণলৈকে পৰস্পৰৰ ইডালৰ পাছত সিডাল নলিকা সংযোগ হৈ বিয়পি আছে। এয়াই হৈছে অন্তঃপৰকীয় জালিকা। এতিয়া ইয়াৰ প্ৰকাৰৰ বিষয়ে চাওঁ আহা। অন্তঃপৰকীয় জালিকা দুই প্ৰকাৰৰ: অমসৃণ অন্তঃপৰকীয় জালিকা আৰু মসৃণ অন্তঃপৰকীয় জালিকা। ছবিখনত চাই কিবা পাৰ্থক্য ধৰিব পাৰিছানে? অমসৃণ অন্তঃপৰকীয় জালিকাবিলাক অনুবীক্ষণ যন্ত্ৰেৰে নিৰীক্ষণ কৰিলে খহটা যেন দেখি, কাৰণ ইহঁতৰ আৱৰণত ৰাইব'জম নামৰ কিছুমান কণা সংলগ্ন হৈ থাকে। এই ৰাইব'জমে আকৌ প্ৰ'টিন উৎপাদন কৰে। মসৃণ অন্তঃপৰকীয় জালিকাবিলাক আকৌ মসৃণ অৰ্থাৎ মিহি, কাৰণ ইহঁতৰ আৱৰণত কোনো ৰাইব'জম সংলগ্ন হৈ নাথাকে। ইহঁতে আকৌ লিপিড সংশ্লেষণত সহায় কৰে। মই ধৰি লৈছোঁ তোমালোকে ইমানখিনিলৈকে নিশ্চয় বুজি পাইছা। অন্তঃপৰকীয় জালিকা কি হয়, ক'ত থাকে, ইহঁতৰ গঠন, ইহঁতৰ প্ৰকাৰ, এইবোৰ নিশ্চয় বুজি পালা। ঠিক আছে, এতিয়া আমি ইহঁতৰ কাৰ্যৰ বিষয়ে জানো আহা। প্ৰথম কাৰ্য হৈছে প্ৰ'টিন সংশ্লেষণ। আমি জানিলোঁ যে অমসৃণ অন্তঃপৰকীয় জালিকাই ইহঁতৰ আৱৰণত থকা ৰাইব'জমৰ দ্বাৰা প্ৰ'টিন উৎপাদন কৰে আৰু এই প্ৰ'টিনবিলাক প্ৰয়োজন অনুসৰি কোষৰ বিভিন্ন ঠাইলৈ এই জালিকাই পঠিয়াই দিয়ে। দ্বিতীয় কাৰ্য হৈছে লিপিড সংশ্লেষণ। মসৃণ অন্তঃপৰকীয় জালিকাই কোষীয় কাৰ্যৰ বাবে লাগতিয়াল লিপিড সংশ্লেষণ কৰে। ৩ নং কাৰ্য হৈছে আৱৰণৰ জীৱোৎপত্তি। অন্তঃপৰকীয় জালিকাই সংশ্লেষণ কৰা কিছুমান প্ৰ'টিন আৰু লিপিডে কোষাৱৰণ গঠনত সহায় কৰে। এই প্ৰক্ৰিয়াটোকে আৱৰণৰ জীৱোৎপত্তি বুলি কোৱা হয়। চতুৰ্থ কাৰ্যটো হৈছে পদাৰ্থৰ সৰবৰাহত ইহঁতে সহায় কৰে। অন্তঃপৰকীয় জালিকাই কোষ পৰশৰ বিভিন্ন অঞ্চলৰ মাজত বা কোষ পৰশ আৰু কোষ কেন্দ্ৰৰ মাজত পদাৰ্থৰ সৰবৰাহ কৰাত সহায় কৰে। পঞ্চমটো কাৰ্য হৈছে বিষাক্ত পদাৰ্থক ইহঁতে বিষাক্তহীন কৰে। যকৃত কোষত থকা মসৃণ অন্তঃপৰকীয় জালিকাই অন্তঃকোষীয় বিষাক্ত দ্ৰব্য আৰু কিছুমান ঔষধক বিষাক্তহীন কৰাত বিশেষ ভূমিকা পালন কৰে। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা। ধন্যবাদ।